হেৰা ভন আজি গোটেই দিনটো বাবলুক দেখা নাই কোন গ'ল বাৰু এইবাৰ দেখোন মোৰ তাত কৰিলে হেল্ল' হয় বাবলু তই যে ৰাতিপুৱাখন যে ওলাই গ'লি যে এতিয়ালৈকে যে অহাৰ নাম নাই যে এই 7টা বাজে তই কি ৰাতি ঘূৰা প্লেনিং কৰিছ নেকি ইমিডিয়েট ঘৰলৈ হাও কি ছাৰপ্ৰাইজ মাৰকো কৈছ মোকো কৈছ তই ঘৰত আছোন ঘৰত আহ হয় বৰ্ণ বাবলুৱে কিবা এই উল্টা পুল্টা কিবা কৰা নাইতো তাৰ কথাবোৰ এনেকুৱা লাগিলে মোক আৰু এতিয়া চিন্তাহে লাগিছে কি মা আমাক আশীৰ্বাদ দিয়া মা তুমি এনেকে কিয় কৈছা তই মাক কৈ দিবি বুলিহে নুসুধিলো এই নাম পুতলি তাইৰ ঘৰ এই চাৰিআলিৰ মূৰত সেই অপেশ্বৰী বাইদেউৰ জীয়েক দাদুকণৰ জীয়েক বাবলি ভাই মাক ৰখা না তাইক ঘৰলৈ গুচি গ'লে পিঠি পকিবা তাই লাজ নাপাব নেকি হেল্ল' দাদু ক'ত তোৰ জীয়েৰে এই আমাৰ ল'ৰাটোৰ লগত গুচি আহিলে নহয় লৈ যাহি লৈ যা হে তহঁতে নিজে দি পঠাইছ কেনেকুৱা মানুহৰ তহঁতি ৰ ভনৰ লগত কথা পাতি চাওঁ হে ভন বজাৰ শেষ সিহঁতে নিজে দি পঠাইছে হেনো ছোৱালী এই বাইকৰ প্ৰকৰণটোলৈ ঘূৰি ঘূৰি থাকে বোলে সেইকাৰণে বদনাম ওলোৱাৰ আগতে বোলে দি পঠিয়াইছে কি কৰা যায়নো এতিয়া
হ'ব দিয়া যি হ'ল আৰু মামনি বাইদেউ শইকীয়াদাহঁতকো খবৰ দিয়া নিয়ম চম কৰি থ'লে ভাল হ'ব আৰু এইবোৰ মাথা খোৱা ল'ৰা ছোৱালীৰ পৰা শান্তি নাইকিয়া হ'ল আৰু বাবলি মোৰ লগত বল তই দেউতা বাবলু তই ভাল কাম কৰা নাই দেই তই দেখোন মুঠ চাই এগাধি বেছি ওলালি আৰু হ'ব দে যি হ'ল আৰু এতিয়া মায়েদেহে জানে কাক মাতে কি কৰে নিয়ম চম কৰি থ'লে ভাল আৰু যিমান নতুন জীৱন এটা আৰম্ভ কৰিবি কাম দাম কৰিবি খাবি আৰু ভাগ্যত যিটো লিখা থাকে সেইটোৱে হয় নেকি